চবেই অকল আশা কৰোঁ আপোনালোক চবেই ভালে আছে। তো মানে আপোনালোকক আজি কেইটামান বিশেষ বস্তু দেখুৱাম বুলি ভাবিলোঁ। সৰু সুৰা বস্তু বিশেষ নহয়, তো আমাৰ গাঁৱলীয়া কেইটামান বস্তু দেখুৱাম বুলি ভাবিলোঁ আপোনালোকক। তো আহকচোন মানে আপুনি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ইয়াত ধুনীয়াকৈ একদম গাঁৱলীয়া খেলা আমাৰ সৰু সৰু ভণ্টিবিলাকে খেলায়। কি খেলা এইখন? কি খেলা খেলিছে এইটো ভণ্টি? অঁ, এইটো মোৰে ভণ্টি হয়, এইটো আমাৰ ঘৰৰ কাষৰে। তো এইবোৰ এনেকৈ ধুনীয়াকৈ সিহঁতে আস্তানি লৈছে। তো খেলাচোন একবাৰ খেলা, তো আপোনালোকে চাওকচোন কেনেকৈ খেলায়। মানে সেই যে খলাখান আছে, খলাখান সিহঁতে মানে খেলা খলাখানেদি খেলায় আৰু। তো ময়ো চব বুজি পোৱা নাই, আপোনালোকে যদি বুজি পাইছে কমেণ্ট কৰি জনাবচোন। তো এয়াই মানে ধুনীয়াকৈ ভণ্টিহঁতে খেলা খেলি আছে। ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিম। তো আগতে আৰু আপোনালোকক কি বাৰু দেখুৱাই দিওঁ। তো এটা আপোনালোকক ডাঙৰ কথা, বিশেষ ডাঙৰ কথা আপোনালোকক ক'ম বুলি ভাবিছোঁহে। সেই কথাটো হ'ল যে কি মানে এনেকুৱা হ'ল, এই বহুতক মানে দেখা যায় যে পক্ষী ভাটৌ হওক মানে যিকোনো পক্ষী আৰু, তো সেইবিলাক পক্ষীবিলাক মানে কি কৰে, তো মানে এনেকুৱা কৰে, তাক মানে কি কৰিছে পিঞ্জিৰাত বন্দী কৰি থৈ দিছে। পিঞ্জিৰাত মানে বহুতো দেখা পালোঁ মই, পিঞ্জিৰাত বন্দী কৰি থৈ মানে ভাল লাগে, মানে পক্ষী চক্ষী ঘৰত থাকিলে ভাল লাগে, সেইটো বুজি পাইছোঁ। তো আপোনালোকে পাৰ পুহিব পাৰে, বেলেগ পুহিব পাৰে। তো সেইবিলাক আমাক যেতিয়া লকডাউন দিছিলে, মানে আমাৰ যেতিয়া কৰোণা কাৰণত লকডাউনটো দি দিলে, তো তেতিয়া মানে আমাৰ কি হ'ল, আমি ঘৰত অকণমান সময় থাকিব নোৱাৰোঁ, আমি দোকানত যাবলৈ মন যায়, তো দোকান পাহাৰ চব বন্ধ। তো আমাৰ কেনে মানে বন্দী এটা মানে হৈ গৈছিল। আপোনালোকে চাওকচোন, যি পক্ষীটো মানে বন্দী কৰি থৈ দিছে, যোনে থৈ দিছে বাৰু, প্লিজ এৰি দিব। মই মানে পুলিচ নমস্কাৰ কৰি কৈছোঁ আৰু আপোনালোকে একদম প্লিজ বুলি কৈছোঁ, আপোনালোকে এৰি দিব। কাকো মানে জীৱ জন্তু কোনো মানে বন্দী নবনাব আৰু। তো বন্দী বনালে মানে আপোনালোকে ভাবি চাওকচোন, যেতিয়া আমাৰ কৰোণা কাল আছিলহে, তো তেতিয়া আমি ঘৰত থাকি বৰ হৈ গৈছিলোঁ, একদম মানে আমনি লাগি গৈছিল আৰু। তো ঘৰত থাকিব নোৱাৰা হৈ গৈছিলোঁ। তো আমাৰ মানে একদম মানে বেয়া লাগিছিল আৰু, কি ক'ম আৰু, মানে এনেকুৱা বেয়া লাগিছিল কৰোণাত। মানে আমি আৰু আধাহে মানুহটো জীয়াই আছিলোঁ, আধা মানে মৰিয়ে গৈছিলোঁ। তো পক্ষীবিলাক আপোনালোকে চাওকচোন, তো পক্ষীবিলাকে উৰে মানে বাহিৰত থাকি ভাল পায়। তো তাহাঁতক আমি মানে কি কৰিছোঁ, এটা পিঞ্জিৰা বনাই পেলাই বন্ধ কৰি থৈ দিছোঁ। তো তেনেকুৱা কৰিব নালাগে আৰু, একদম মানে মই কৈছোঁ মানে তেনেকুৱা কৰিব নালাগে আৰু। তো কোনো বস্তুকে কৰিব নালাগে। তো আপোনালোকে চাওকচোন, জন্তুটো বহুত আছে। তো গৰু পুহিছে, কিবা পুহিছে, সেইবোৰতো বেলেগ কথা। গৰুটোকো দৰক দিয়ে থৈ দিয়ে, তো সেইটো গৰুটোও খাব নাপায় ভালকৈ, সেইটোৱে বেলেগ কথা। গৰুটোতো এৰি দিব নোৱাৰে, গৰুটোতো নাজানে না, সেইটো মই বুজি পাইছোঁ বাৰু। তো আপোনালোকে চাওকচোন, সেই পক্ষী যিকোনো জানোৱাৰ মানে একদম বন্দী কৰিব নালাগে আৰু। মানে জন্তু বহুত পোহা জন্তু আছেহে। তো বাঘ পোহকচোন আপোনালোকে, বাঘতো পুহিব পাৰি। তো বাঘটো আপোনালোকে যদি পোহে, তো খাই মাৰিব, সেইটো ভয় আছে। তো সেইকাৰণে চব বাঘটো কোনো নোপোহে আৰু। তো যদিহে আপোনালোকে পুহিব খোজে, বাঘ পোহকহে, বাঘ আছে, ভালুক আছে, সেইবোৰ পোহক। তো আপোনালোকে সৰু বস্তুবোৰ আমাতছে মানে কম বলৰ বস্তুমান আমি কি কৰি আছোঁ, তো তাহাঁতক মানে আমি ধৰি পেলাই মানে পুহি আছোঁ। তো আপোনালোকে তেনেকুৱা নকৰিব আৰু। তো প্লিজ তেনেকুৱা নকৰিব। কোনোবা যদি পুহিছে তো এৰি দিব আৰু। তো এনেকুৱা নকৰিব দে প্লিজ, মই অনুৰোধ কৰি কৈছোঁ আৰু। এই সৰু ভণ্টিবিলাকক চাওকচোন, গোটেইগিলা ভিডিঅ' বনাবলৈ আহিছে, মানে ৰখি আছে, দৌৰিছে আৰু গোটেইগিলা চাওকচোন, এয়া চাওকচোন, তো দৌৰিছে আৰু সিহঁতে মানে ভিডিঅ' বনাবলৈ আহিছে। তো কি ভিডিঅ' বনাম সিহঁতৰ লগত কওকচোন আপোনালোকে। তো এইবোৰে গোটেই একদম ধুনীয়াকৈ কিমান দূৰলৈকে গৈছে চাওঁ, বাছ একদম ধুনীয়া। আমাৰ তই ডুব পাইছা নেকি? অঁ, গা ধুব লাগিব নাই? বেয়া ইচ, একদম মানে লাহে কি ধৰছ তই? অঁ, ঘূৰি আছো নাখালি তই। দে ভাইটিহঁতে বহি থকা জাপ দেখাব দে, মাৰি দি জাপটো মাৰি দি দে, বহি থকা জাপটো মাৰি দি। কাক ধুনীয়া হৈছে অ'। এয়া মানে ফাইনেলি আমি কাকাৰা বিচাৰি আছোঁ হে, ঔষধৰ কাৰণে লাগে। তো মানে কাকাৰাটো ক'তো বিচাৰিয়ে পোৱা নাই। এইবোৰ ধুনীয়া চলি আছে, এইবোৰ চব কাকাৰা বিচাৰি আছে, হাতে বামাতে বিচাৰি আছে, অলপ ডাঙৰ বিচাৰ। তো এয়া মানে চাওকচোন, মানে ধুনীয়াকৈ ইয়াত কাকাৰা এটা আছে, মানে আমি পাৰা নাই উলিয়াব আৰু। একদম খান্দি আছে, চাওঁ কাকাৰাটো মজাকে বিচাৰি, একদম মজাকে উলিয়াব লাগিব কাকাৰাটো আজি একদম। তো এয়া মানে কাকাৰা বিচাৰি আছোঁ, পোৱাই নাই কাকাৰাটো। তো চাব কাকাৰা উলিয়াবই লাগিব আজি। মানে বহুত বিচাৰিলোহে আমি, তো কাকাৰা পাই নাই। কাকাৰা পাইছোঁ নেকি? নাই। ঐ এয়াতো গা ধুই আছে। এয়া মানে ভাইটিহঁতে বিচাৰিয়ে আছে আৰু, প্ৰচেছটো পুৰা চলি আছে, এয়া চাব পাৰে। তো কাকাৰাটো বিচাৰি পোৱা নাই আৰু, বহুত কাটা বিচাৰিলোহে। আছে চাওক। ইয়া মানে আমি ফাইনেলি কাকাৰাটো বিচাৰি পোৱাই নাই, বহুত বিচাৰিলোহে, তো নাপালোৱে। তো পালো নেকি ভাইটি? তো নাপালোৱে, কাকাৰাটো দেখুৱাব নোৱাৰিলোঁ আৰু। তো যদি পালো হয় দেখুৱাব পাৰিলোঁ হয়। তো আগত অকণমান আৰু জাগা আছে, তো তাত চাওঁ আৰু, নাপালি উপায় নাই আৰু। তো ইয়া মানে এইটো চাই আছে, হা কাকাৰা চাওঁ ক'ৰবাত আছে না কি? বললি
এইটো কাকাৰা ধৰছি আপোনাৰ কথা লৰবতন হাক ধৰবি লৈ একেলে এইটো থৈ দি তো ধুইটাক দোকান ধুইটাক তো এই কাকাৰাটো ভাইটিটো ক'ত ধৰছি চাকচোন মানে একদম মানে জাগাত ধৰছি আৰু কাকাৰাটো পুৰা বল দি আছে ইয়া তো এইটো কাকাৰাটো আপোনালোকে চাকচোন মুখকেইখন অলপ মেলি দেখি দিয়ে খানাখানকে তই ধৰ ধৰিবিলে খানাখানকে মুখ দুখন দুয়োটাই এটা খানা ধৰি ধৰ তো এইখন মুখ চাকচোন কেনেকৈ মুখখন বল দি মেলি দিয়ে অলপমান ইন্নিত বি চিপ্পো তো ভাল লাগছিল না ভাই তো কাকাৰটো আমি মাৰিব নালাগে আৰু কাকাৰটো মাৰিলে বেয়া কথা তো কাকাৰটোৰ পানীত এৰি দিব লাগিব আৰু তো এয়া চাকচোন কাকাৰটো মানে দুটা ভাইটি ধৰি আছে এয়া তো কাকাৰটো আমি এতিয়া মাৰিব নালাগে আৰু যিকোনো জীৱ জন্তু মাৰিব নালাগে আৰু তো কাকাৰটো চব পানীত এৰি দিওঁ আৰু আপোনালোকক দেখুৱাবৰ কাৰণে ধৰিলোঁ এইটো তো এদি তো এয়া মানে ফাইনেলি আমাৰ মানে কাকাৰা বিচিৰা হৈ গ'ল তো অলপমান টিকটকো বনালোঁ এয়া তো ভাইটিগিলা গোটাই আছে মানে গোটাইগিলা ভিজি গ'ল আৰু তো ময়ে ভিজা নাই আৰু মোকো ভিজাই দিছে আধা দি তো চাই থাকিব আগত অকণমান দেখুৱাই আছোঁ আৰু তো এইবোৰ চাওঁহে আমাৰ খেতি কৰিবৰ কাৰণে তো খেতি কৰা দিন আহি গ'ল তো বিধান পাৰিয়ে দিছে আৰু এইবোৰ চাব পাৰে তো ধুনীয়াকৈ বিধান পাৰি দিছে এইবোৰ তো অকণমান মানে ঘৰতে মানে ৰাখিবলৈ গাজা কৰি দিয়ে তো অকণমান পানী দিয়ে দি পেলাই ধুনীয়াকৈ মানে গাজা বনায় তো গাজা বনাই পেলাই ইয়াত মানে ধুনীয়াকৈ মানে ট্ৰেক্টৰে যে হাল বাই লৈছে তাৰপিছত গৰু দি মৈ দি দিছে এইবোৰ চাব পাৰে তো মৈ দি পেলাই ধুনীয়াকৈ মানে বিধানটো ছিটাই দিছে আৰু এইবোৰত এয়া চাব পাৰে তো অকণমান বৰ পিছত দেখি কেমেৰা কৰি দেখি আছোঁ এইপিনে এইবোৰ চাব পাৰে ধুনীয়াকৈ গোটেইখিনি মানে দিছে তাতে মানে এখন লাগে চাইও দিছে তো এয়া মানে ফাইনেলি আমি ঘৰত যাই আছোঁ এইবোৰ তো জোৰে যাওঁ তো আমি আহিব বেয়া খাওঁছি কি খাওঁছি এয়া এই চাবি দুটা চাই মাৰামাৰি কৰিব পাইছি এই চাই দুটা গুণ্ডা আৰু এই দুটা গুণ্ডি চাই পেলাই চাই তুলি গুণ্ডাটো এইটো তুলি গুণ্ডা তিনিটা গুণ্ডা হয়নে নহয় তিনিটা গুণ্ডা এয়া চাচোন এয়া চাহ কি নাম চলিছি চাওঁ চাহ গুণ্ডা কেইটাক চাই গুণ্ডাক চাই মোবাইল ভাঙি পেলাব ওলাই তো ইয়াত কেইটামান বস্তু আছে চাওকচোন আপোনালোকে এইটো খালহে তো ইয়াত এনেকৈ মাছ লয় তো ধুনীয়া আৰু এইটো অকণমান বান্ধি দিয়ে ৰছীডাল দি এইটো চাব পাৰে ৰছীডাল দি ধুনীয়াকৈ বান্ধি লৈ ইয়াত মাছ ল'ব পাৰি আৰু তো এইটো মানে দেখুৱাইছোঁ কি আমাৰ গাঁৱৰ মানুহ দেখা পায় তো টাউনৰ মানুহ বেছি দেখা নাপায় তো সেইকাৰণে দেখুৱাইছোঁ আৰু তো এইটো হৈছে খাচা এইটো দি মানে ধুনীয়াকৈ চাপ মাৰি দিব পাৰি তো এইফালে চাব পাৰি হ'ল আছে আপোনালোকে তো এইটো মানে উল্টা মুৱাকৈ এনেকৈ চাপ মাৰি দিয়ে তো চৰে মানে মুৰ্গী যি আছে মানে আমি চৰে বুলি কওঁ মুৰ্গী চুৰ্গী মানে ইয়াত মানে বান্ধিব পাৰি আৰু জাল আৰু তো এয়া দি মাছ মাৰে তো ইয়াত জালখন লগাই লৈ ইয়াত টনি বিল কয় এইবিলাক টনি কাটি দিছে ঘোপ কাটি দিছে তো ইয়াত মানে ধুনীয়াকৈ আৰু ইয়াত মানে বান্ধিব ৰছীডাল বান্ধি পেলাই মানে ধুনীয়াকৈ জালখন টানি দিব আৰু তো এইখন চাওক এইখন খাবিনি তো এইখন চাব পাৰে তো ৰথৰ মানে বনোৱা হৈছে তো ইয়াত মানে ফুটা কৰি দিয়া হৈছে গিৰমিচেদি তো ইয়াত মানে ধুনীয়াকৈ ফুটা কৰি দিয়া হৈছে তো জাবৰ তাবৰ যি আছে এইখন দি টানিব আৰু ধুনীয়া আৰু তো জাবৰ মানে যি আছে তো এইখন দি টানি আনক খাপেৰাৰ দৰে ধুনীয়াকৈ টানা যাব তো ইয়াত মানে কোনো টেনশ্যন নাই আৰু তো আপোনালোকে এনেকৈ বনাই ল'ব পাৰে কোনোবা যদি জাবৰ বেছি আছে তো ইয়া মানে ভাইটিহঁতে মাৰ্বল খেলি আছে সৰু ভাইটি আছে চাব পাৰে ইয়া বহিৰা মাৰিছে দে ইয়া তো এইটো মাৰ্বল হয় এয়া মাৰো এনেকৈ মাৰে চাওকচোন চাওক এনেকৈ মাৰে মাৰো তই মাৰো মাৰ অকণ হয় দে মাৰিব পাৰিবি তই তো মানে এনেকৈ বহি মাৰিব লাগে আৰু আঙুলি দিয়ে এয়া দে মাৰো দে মাৰ কোন মাছ তাতে মাৰবি না এই মানে তাতে মাছি আৰু অলপমানত থাকি কাষক গে বেছি দে মাৰ গোটাকেইটা ঢুকছি তো এয়া মই মানে ফাইনেলি বাইদেউহঁতৰ ঘৰত আহি পাইছোঁ তো মানে মোৰ ভাগিনাটো আছে কিবা অকণমান আঁত কৰি আছে আপোনালোকক দেখুৱাই দিম বুলি ভাবিলোঁ তো মানে এইটো কি আঁত কৰি আছা এইটো একে এই মানে এই ভণ্টিটো লাইচ কৰিছোঁ তো মানে এইখিনি মানে এনেকৈ দিয়ে নাকি এইকেইটা ৰং কি ৰং এইকেইটা তো কেইটা কালাৰৰ আছে ইয়াতে 12টা কালাৰৰ ইয়াত ৰং আছে আপোনালোকে চাব পাৰে এইটো ভালকৈ দেখুৱাই দি আছোঁ এইটো তো ইয়াত মানে 12টা কালাৰৰ ৰং আছে মানে ভাল হাত মুচি দিছোঁ দিছোঁ তো এইডাল এনেকৈ মাৰি দিয়ে মই বাৰু নাজানো এনেকৈ লাগে দিয়ে তো এয়া এইডাল মানে বৰা চৰি ইয়াতে চাব পাৰে আপোনালোকে এইটো তো এয়া ভণ্টিটো আছে এইটো তো ভালকৈ দেখি দিবি না তো এয়া মানে এইখিনি গোটেইখিনি বস্তুখিনি মানে আঁত কৰিব লাগে এয়া তো আগত কথা নিবি আৰু আছেনে নাই তো আগত আৰু ধুনীয়াকৈ বাৰু আঁত কৰিলে মই দেখুৱাই দিওঁ
তো যেতিয়া কৰিব তো মানে ধুনীয়াকৈ মানে তেতিয়া মানে দেখাই দিম আৰু তো আছোঁ মানে এইটো আমাৰ ঘৰ নহয় এইটো মানে আমাৰ বাইদেউহঁতৰ ঘৰ ইয়াত চাব পাৰে তো ইয়াত মানে অকণমান বিশেষ বস্তু আছে আপোনালোকক দেখাই দি আছোঁ এইটো বাৰু ক্ষেত্ৰ চাওঁ মানে আপোনালোকক অকণমান লাঙি এখন দেখাই দিম বুলি ভাবিছিলোঁহে তো ইয়াত মানে পানী চানী মানে হেৰি কৰা মানে ইয়াত মানে আছে আৰু তো লাঙি নাই আৰু ক'তো তো এইখন লাঙিহে পাই গৈছোঁ তো এইবিলাক চাব পাৰিছে আপোনালোকে এইবিলাক ধুনীয়াকৈ মানে এইবিলাক বস্তু মানে পাহ গিলে তেতিয়া মানে ধুনীয়াকৈ মানে মাছবোৰ মানে ধুনীয়াকৈ সোমাই যায় আৰু ইয়াত মানে লাগিব ইয়াত চাব পাৰে এইখন আছে এইখন নতুন তো ইয়াত মানে মাছ মাৰা ধুনীয়া সুবিধা আৰু তাৰমানে কাষতে মানে আৰু মাছৰ মানে সুবিধা আছে আৰু তো আপোনালোকক মই অকণমান দেখুৱাই দিম তো এইপিনে পিছফালে আছে আৰু মাছৰ সুবিধা ধুনীয়া এইফালে তো পিছত দিকে এনেকৈ মাছ ধুনীয়াকৈ মাৰিব পাৰিব টেনশ্যন নাই তো এইপিনে বাথৰুম লেট্ৰিন আছে এইপিনে ঘৰ আছে তো এইটো খালেহে আপোনালোকক দেখুৱালে এটা খালেহে আছে এইফালে এইটো এনেকৈ আপোনালোকক অকণমান আৰু গাঁৱলীয়া বস্তু দেখুৱাম বুলি ভাবিছোঁ আৰু তো এইটো চহৰা হয় এইটো চাব পাৰে আপোনালোকে চাব পাৰে এইটো এইপিনেদি মাছবোৰ একদম সোমাই যায় আৰু এখন চাব পাৰে এটা আপোনালোকক ওলাই পেলাই দেখুৱাই দি আছোঁ এইটো চাওক এইপিনেদি মাছটো সোমাই যায় পানীত ধাৰত পাতি দিয়ে আৰু এইটো তো ইয়াৰ মানে এইটো মাটিত ধুনীয়াকৈ বহাই লৈ পেলাই এইটো মানে ধুনীয়াকৈ এনেকৈ পাতি দিয়ে তো ইপিনে ধাৰটো যাই আছে ঘৰৰ ইপিনে ধাৰটো যাই আছে ইয়াত মানে খুটি মাৰি দিব লাগিব এনেকৈ দুডাল মানে বেছি আশা নাথাকে তো মাছটো ইয়াত ভৰ্তি হৈ থাকিব যদি বেছিকৈ মাছ থাকে আপোনালোকে চাওকচোন কেনে প্ৰচেছটো তো এইবিলাক মাছ মৰা প্ৰচেছ আৰু আপোনালোকক অকণমান বাৰু গাঁৱলীয়া বস্তু দেখালোঁ তো এয়া আমাৰ গাঁৱলীয়া ঝাৰু এইটাত দি মানে একদম মানে ঘৰ এনেকৈ ধুনীয়াকৈ সাৰি দিয়ে আৰু এইবিলাক গাঁৱলীয়া ঝাৰু আৰু এইবিলাক তো মানে আপোনালোকক এটা বিশেষ কথা ক'ম বুলি ভাবিছোঁ তো চাওকচোন এই গৰুটো মানে ইয়াত বান্ধি থৈ দিছে তো এইবিলাক খেৰ খাবলৈ দিছে আপোনাৰ হওক চুমাই নিয়া এইবিলাক খেৰ খাবলৈ দিছে তো যেতিয়া মানে এই গৰুটো মানে ৰাতিপুৱালৈ এইবিলাক খাই ৰাখিব লাগিব তো যেতিয়া মানে ৰাতিপুৱা মানে ইয়াত মানে বহুত ভোক লাগিব তো বহুত ভোক লগাৰ পিছত মানে কি হ'ব তো মানে ৰাতিপুৱাই মানে কি কৰিব মানে ইমানটো পুৱাই নিদিয়ে না তো মানুহ হ'লে মানে সোনকালতে খাই দিলে হয় তো এইবিলাক চাওকচোন খেৰ মানুহ থৈ দিছে তো পানীও পিহা লাগিব ৰাতিপুৱালৈকে মানে বহুত পিহা লাগিব তো ইয়াত মানে ইহঁতে মানে যাৰে গৰু নহওক তো ইহঁতে মানে আগতে চাহ পানী খাব ভাত পানী খাব খাই পেলাইহে গৰুটো এৰি দিব যাব তো এই গৰুটো কি কৰিব যেতিয়া মানে ৰছীডাল ইয়াৰ পৰা খুলি দিব তো দাউৰিব ইহঁতক বা তাহাঁতৰ কাষত যি আছে খাবলৈ দাউৰিব আৰু তো খাবলৈ দাউৰতে কি হ'ব তাহাঁতৰ ঘৰৰ মানুহৰ ঘৰত আহি পেলাই পূৰা মানে মাৰিব আৰু তো সেইটো কৰিব নালাগে গৰুটোতো নাজানে আৰু কোনটো ঘৰ এইটো যে সিহঁতৰ ঘৰ গৰুটো সেইটো নাজানে তো আমি মানুহবিলাকে জানো মানুহ এখনৰ ডিমেণ্ড আছে তো গৰুটো সেইটো নাজানে তো আপোনালোকৰ ঘৰত যদি এনেকৈ কোনোবাৰ গৰু ছাগল যায় তো বহুতো তো ইয়াৰ মানে আমাৰ ভাগিনটো মানে কিছুমান অলপমান ফুল ফুটিছে ইয়াৰ চাওকচোন তো এইটো ফুল বঢ়িয়া লাগিছে এইটো চাওকচোন কাষৰ পৰা এইটো মানে আৰু এইটো তো ইয়াৰ মানে ফাইনেলি বহুতখিনি বনালা মানে আঠখিনি চাওকচোন তো ইয়াত এডাল গছ বনাইছে এটা ঘৰ বনাইছে এখন পাহাৰ বনাইছে আৰু বহুতখিনি বনাব আছে তো পাছত বাৰু ভালকৈ বনালে আপোনালোকক দেখুৱাই দিম তো আজি বাৰু নেদেখাওঁ আমাৰ ভাগিনটো তো এইটো আমাৰ ভাগিনী হয় ইয়াত মানে ধুনীয়াকৈ আৰ্টিষ্ট কৰিছে ইয়াত বহি গধূলি টাইমত আৰ্টিষ্ট কৰি আছে তো এইপিনে গৰু চৰু মাখান আছে আৰু তো আপোনালোককতো বাৰু কৈছোঁৱেই তো গৰু চৰুক বাৰু প্লিজ আপোনালোকে কোনো মাৰধৰ নকৰিব তো ভাইটি কৈ দিয়া চেনেলটো যদি ভাল লাগিছে সাবস্ক্ৰাইব কৰিব তো আজিলৈ এৰিছোঁ আৰু তো বাই বাই আৰু তো আপোনালোকে ভালে থাকক সুৰক্ষিত থাকক জয় আই অসম জয় আই অসম।